हेलो एवरीवन की खबर सकलो आशा करो सकलो ठीके আছে ভিডিওটো আৰম্ভণিতে কৈ লৈছো যেহেতু মই বিয়াৰ ভিডিওখিনি আপলোড কৰি থকা হৈছে বিয়াৰ ফাৰ্স্ট পাৰ্টটো অলপ দিনৰ আগত মই আপলোড কৰিছো যেটো বিয়াৰ প্ৰিপাৰেচনৰ পৰা ধৰি প্ৰি ৱেডিংৰ লৈকে মই গোটেই ভিডিও আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছিলো আৰু আপোনালোকে বহুত মৰম দিলে হেবাবে ভাবিলো সেকেন্ড পাৰ্টটো বিয়াৰ লৈ যাও ইয়াত আপোনালোকে নামৰ পৰা আৰম্ভ কৰি একদম বিদায় মুহূৰ্তলৈকে পাব এই ভিডিও আৰু এয়া 18 ফেব্ৰুৱাৰীৰ পৰা মোৰ বিয়াৰ ৰিচাৰ্জখিনি আৰম্ভ হৈছিল আৰু এয়া দেখিছে নাম আছিল হেদিনা দিনত আৰু নাম ভাঙাৰ পিছত এয়া আৰম্ভ হৈ গৈছিল মেহেন্দি ফাংচন লৈ বুলি আৰু যেহেতু মোৰ ঘৰতে মেকআপ ষ্টুডিও আছে হেতুকে বৰ বেছি প্ৰবলেম হোৱা নাছিল ছোৱালী সকলৰ লগতে মোৰ সুবিধা হৈছিল কিছু ক্ষেত্ৰত যেহেতু মেকআপ লোৱা ঠাই বেলেগকে বিচাৰিবলগীয়া হোৱা নাছিল যেহেতু মোৰ ষ্টুডিওতে সকলো আছিল আৰু সকলো সুবিধা হৈছিল সকলো মেকআপ নিজে নিজে কৰিলে মুকু কৰি দিলে মোৰ ষ্টুডেন্ট কেগৰাকী নামি মিলি মেহেন্দি ফাংচনৰ মেকআপটো আৰু এয়া ফাইনেল লুকটো মোৰ আছিল খুব ভাল লাগিলে সেই মুহূৰ্তখিনি যেহেতু সকলোৱে খুব ফূৰ্তি কৰিলে আৰু মোৰ আউটফিটটো দেখিছে এয়া পিংকত পিন্ধিছিলো হেদিনা আৰু হাতত আৰু কানত আৰু মাংটিকা এইখিনি মই নিজে ডিজাইন দি বনোৱা আছিল আৰু এয়া নেক্সট ডে 19ৰ দিনা মোৰ জোৰণ আছিল আৰু বাহিৰত এয়া মই ফটোজ লৈ আছিল আৰু জোৰণ আহি পাইছিলে যেহেতু সকলোৱে মোৰ ভিতৰলৈ যাব কৈছিল আৰু লৰালৈকে মই ভিতৰলৈ গৈছিলো আৰু এয়া দেখিছে আমাৰ গোটেই ফেমিলি মেম্বাৰ ৰিলেটিভছ ওচৰ চুবুৰীয়া সকলো আহি উপস্থিত হৈছিল জোৰণ অহাৰ আগতে এয়া মা আৰু বৰমাই খুব ধুনীয়াকৈ জোৰণ আদৰিবলৈ ওলাই আহিছিল আৰু এই মুহূৰ্তখিনি যিসকলৰ ঘৰত ছোৱালী আছে সেই মাক দেউতাক সকলোৱে গম পায় খুব এফালৰ পৰা ভাল লাগে যদিও এফালৰ পৰা খুব এক দুখ লগা পৰিস্থিতিৰ সৃষ্টি হয় যেহেতু বিয়াৰ প্ৰথমটো ষ্টেপ আৰম্ভ হয় বুলিয়ে ক'ব পাৰি আৰু মাহঁতেও খুব ধুনীয়াকৈ নীতি নিয়মৰ মাজেৰে সেই নিয়ম ভাগ কৰি জোৰোণ ভিতৰলৈ সোমোৱাই আনিছিল আৰু মোকো বাহিৰলৈ এনেদৰে উলিয়াই আনিছিল আৰু জোৰোণ দিয়াৰ পিছত সকলোখিনি যোৱাৰ পিছত আমাৰ আৰম্ভ হৈছিল ডান্স যেহেতু মোৰ ঘৰত আপোনালোকে দেখি পাইছে চাগে প্ৰত্যেকটো ফাংচন বা আগৰ পৰাই ভিডিঅ'ছখিনিত আপলোড কৰা হয় যেহেতু ছোৱালী মানুহ খুব বেছি মোৰ কাজিনছ ল'ৰাও আছে তথাপিও ছোৱালীৰ সংখ্যা বেছি সেইবাবে মোৰ ফ্ৰেণ্ডছ বহুত বেছি নাই বুলিয়ে ক'ব পাৰি কাৰণ মোৰ ভণ্টি কেইগৰাকী বা কেইগৰাকী মোৰ ফ্ৰেণ্ড নিচিনাই হৈ পৰে যেহেতু প্ৰত্যেকটো ফাংচনতে আমি খুব এনজয় কৰোঁ ঠিক তেনেদৰে মোৰ বিয়াখনলৈও তেওঁলোকে খুব আশাৰে ৰৈ আছিলে আৰু যেনেদৰে আশা কৰি আছিলে ঠিক তেনেদৰে খুব ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলে মোৰো খুব ভাল লাগিলে যেহেতু সকলোৱে ইমান ধুনীয়াকৈ মোৰ বিয়াখন জইন কৰিলে আৰু আপোনালোকে ছোৱালীখিনিৰ লগত দেখিছে চাগে বাকি কেইগৰাকী মোৰ মামী মাহী পেহী সকলোখিনিয়ে খুব ডান্স কৰিলে আৰু এয়া সন্ধিয়াৰ সময়খিনিত যেহেতু পানী তোলা নিয়ম ভাগ কৰা হৈছিল পানী তুলিবলৈ যোৱাৰ আগত এনেদৰে মই ডাঙৰসকলক সেৱা কৰিছিলোঁ আৰু এয়া পানী তুলি অহাৰ পিছত সকলোৱে এনেদৰে ফূৰ্তি ফাৰ্তা কৰিছিল সকলোৱে ওচৰ চুবুৰীয়াৰ পৰা ধৰি ঘৰৰ মানুহৰ পৰা ধৰি একেবাৰে ডেকাৰ পৰা গাভৰুৰ পৰা বয়সস্থলৈকে সকলোৱে খুব ফূৰ্তি কৰিলে আৰু এয়া ঢোল তাল বজাই এইফালে বিহু জুৰিলে সকলোৱে যেহেতু এইটো আমাৰ অসমীয়া সমাজৰ এটা নিয়মো পানী তুলি অহাৰ পিছত বিহু মাৰে আৰু দক্ষিণা এটা লয় গেটৰ সন্মুখতে তাৰপিছতহে ভিতৰলৈ সোমাই আহি বাকী নীতি নিয়মখিনি কৰে আৰু সকলোৱে মোক মাহ হালধি সানি নোৱাইছিল আৰু এনেদৰে সকলো নিয়ম নীতি শেষ হোৱাৰ পিছত এয়া দেখিছে মোৰ ষ্টুডিঅ' একদম ফুল হৈ আছিলে যিহেতু ৰাতিলৈ সকলোৱে এয়া সেলফ কেয়াৰ কৰি আছিল ফেচিয়েল কৰিলে ধুম ধাম যিমান যত মোৰ বস্তু আছিলে সব উলিয়াই দিলোঁ আৰু সকলোৱে খুব ধুনীয়াকৈ সাজি কাচি পিছদিনাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিল আৰু এয়া মেকআপ আৰ্টিষ্ট মোৰ আহি গৈছিলে যিহেতু তেওঁকো মই তামোল পাণ এযোৰ দি আদৰি লৈছিলোঁ প্ৰথমে তাৰপিছত ৰেডি হোৱাৰ পিছত এনেদৰে মানুহ হৈয়ে গৈছিলে যেহেতু 10টামান বজালৈ মই ৰেডি হৈ গৈছিলোঁ ফেব্ৰুৱাৰী 20ত মোৰ ৰিচিপশ্যন আছিলে আৰু ৰিচিপশ্যনৰ দিনটো বহু ব্যস্ততাৰ মাজত পাৰ হৈ গৈছিলে সকলোৱেতো যাৰ ঘৰত বিয়া পাতিছে গম পায়ে চাগে কিমান মানুহ আহে সকলোকে মাত লগোৱা সকলোকে
সোধা পোছা কৰা বা ধৰি ঘৰৰ সকলোখিনি ব্যস্ত হোৱাৰ লগতে কইনাজনীৰো কিছু দায়িত্ব থাকে কেনেদৰে যে সেই দিনটো পাৰ হৈ গৈছিলে মই ধৰিবই পৰা নাছিলোঁ 1 মান বজাৰ পিছৰ পৰাই বহুত বেছি ভিৰো লাগিছিলে মোৰ লগৰখিনিও আহিছিলে আৰু মোৰ ক্লায়েণ্ট সকলকো মতা হৈছিলে তাৰে কিছু লোক আহিছিলে ভাল লাগিলে যিসকল আহিছিলে এনেদৰে গোটেই দিনটো পাৰ হৈ যোৱাৰ পিছত সন্ধিয়া পৰত আকৌ সকলোৱে খুব ধুনীয়াকৈ নাচিলে বিহু গান গালে এনেদৰে গান নাচ সেইবোৰৰ মাজতেই কেনেকেনি দিনটো পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু মই পিছে সেই মুহূৰ্তত ইয়াত থাকিব পৰা নাছিলোঁ যিহেতু মানুহ আহিয়ে আছিলে এণ্ড ফাইনেলি 11 মান বাজি যোৱাৰ পিছতে দৰা আহি আমাৰ পদূলিত উপস্থিত হৈছিলেহি আৰু সেই সময়খিনি এক বুজাব নোৱাৰা অনুভৱ এগৰাকী ছোৱালীৰ বাবে শেষৰটো দিন ছোৱালী জীৱনৰ নিজৰ জন্ম ঘৰখন এৰি যোৱাৰ এক দুখ আৰু লগতে ইমান বছৰৰ পৰা যিজন মানুহক মই ভাল পাইছিলোঁ সেই মানুহজনকে নিজৰ জীৱনসংগী হিচাপে পোৱাৰ এক সুখ আৰু আমাৰ দুইজনৰে সপোন যিহেতু আমি 5 বছৰীয়া এক সম্পৰ্কত আছিলোঁ আৰু ফাইনেলি সেই দিনটোত আমাৰ সপোন পূৰ হৈছিলে সেই সুখ মনত আহিছিল যদিও কিছু মুহূৰ্তত দুখো লাগিছিলে যিহেতু ঘৰখনৰ মানুহবোৰ এৰি থৈ যাবলৈ ওলাইছিলোঁ আৰু এয়া দৰা আদৰিবলৈ মা পাপা ওলাই আহিছিলে আৰু দৰা মা পাপাই আদৰাৰ পিছতে ঘৰৰ সকলোৱে দৰাক উপহাৰ এটা দি সকলোৱে আদৰি আনিছিলে ভিতৰলৈ আৰু এয়া কইনা খোজাৰ মুহূৰ্ত কিছু ফূৰ্তি কৰা হৈছিলে দৰা ঘৰীয়া আৰু কইনা ঘৰীয়া মিলি তাৰপিছত মোক বাহিৰলৈ উলিয়াই নিয়া হৈছিলে আৰু আমাৰ বিয়াখন খুব ধুনীয়াকৈ শংকৰী সংঘৰ নিয়মতে হৈ গৈছিলে যিহেতু দৰা শংকৰী সংঘৰ আছিলে তাৰপিছত ভিতৰত আহি এয়া বাকী পৰ্বখিনি হৈছিলে চাউলত আঙুঠি লুকুৱাই থোৱা আৰু যিখিনি নীতি নিয়ম থাকে জলপান খোৱা পা ধৰি গোটেইখিনি হৈছিলে একেলগে তেনেদৰে ৰাতিপুৱাই হৈ গৈছিলে আৰু 4 মান বজাত পিছতে মোক উলিয়াই দিছিলে যিহেতু পোহৰ হোৱাৰ পিছতহে কইনাক উলিয়াই দিয়া হয় আৰু এয়া বিদায় সময়ত যেতিয়া চাউলখিনি ছটিয়াই নিজৰ জন্মৰ ঘৰখনৰ পৰা ওলাই অহা হয় সেই সময়খিনি এজনী ছোৱালীৰ জীৱনৰ সকলোতকৈ কঠিন সময় বুলি মই ভাবোঁ যিহেতু ময়ো ভবা নাছিলোঁ মোৰ এনেকুৱা এটা অৱস্থা হৈ যাব বুলি কিন্তু নভবাকৈয়ে সকলোকে কনোৱাই পেলাইছিলোঁ সেইদিনা আৰু ভাইটিও খুব বুজাই পঠিয়াইছিলে যিহেতু মাৰ পাপাৰ মুখলৈ চাই নিজকে ষ্ট্ৰং কৰি ৰাখিম বুলি ভাবিছিলোঁ যদিও সেই সময়ত নিজকে ষ্ট্ৰং কৰি ৰাখিব নোৱাৰিলোঁ যিহেতু খুব দুখ লগা এক সময় আৰু এই ভিডিঅ'বোৰ এতিয়াও চাই কেতিয়াবা চকু পানী ওলাই যায় আৰু এতিয়াও মই ভইচ অভাৰ দিওঁতে এই ভিডিঅ'টোত যেতিয়া ওলাইছে মই ক'ব পৰা নাই যিহেতু নিজৰ লগত যেতিয়া হয় তেতিয়াহে গম পোৱা হয় আগতেও খুব দেখি থাকোঁ শুনি থাকোঁ কিন্তু সেই অনুভৱটো নিজৰ লগত যেতিয়া হৈছিল তেতিয়াহে বুজিব পাৰিছিলোঁ আৰু ছোৱালী মানুহ হৈ জন্ম হোৱাটো ইমান সহজ কথা নহয় সঁচাকৈ নিজৰ জন্মৰ ঘৰখন এৰি নিজৰ আপোন মানুহবোৰ এৰি অইন এখন ঘৰক আপোন কৰি লোৱাটো সঁচাকৈ ভগৱানে এক শক্তি ছোৱালীসকলক দিছে আৰু সেই শক্তি দিছে বাবে আমি ছোৱালীবোৰ ইমান সাহসী আৰু ইমান ধুনীয়াকৈ সকলো নিয়াৰিকৈ পালন কৰি যাব পাৰোঁ আৰু শেষত কেইখনমান মোৰ ভাল লগা ফটো ইয়াতে এড কৰি দিলোঁ দৰা ঘৰত ৰিচিপশ্যন দিয়া হৈছিলে যদিও মই তাত ভিডিঅ' লোৱা নহ'লে বিয়াৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ তেন্তে আহিছোঁ বাই বাই